বন্ধুসকল আপোনালোকে চাব পাৰে আগপিনে যেনে এটা ত্ৰিৰংগা পতাকা লৈ মানুহে শোভাযাত্ৰা কৰিছে। আজি আমি আনদিনে আমি চাওঁ দিল্লীৰ লালকিল্লাতে এনেকুৱা শোভাযাত্ৰা হয়। আজি প্ৰত্যেকখন গাঁৱত প্ৰত্যেকখন বাগিচাতে মানুহক উল্লাস আনন্দত আজি শোভাযাত্ৰা কৰিছে। এইধৰণে আজি 15 আগষ্টত মানুহে গান মাত ঢোল আদি ইত্যাদি গৈ আজি পালন কৰি গৈ আছে। গাড়ীত আপোনালোকে চাই থাকক। এইধৰণে এইটো ক্ষেত্ৰত আমি আমাৰ প্ৰধানমন্ত্ৰীক নিশ্চয় ধন্যবাদ কৰিব লাগে। তেখেতে যি প্ৰয়াস কৰিছিলে সেইটো সাফল্য হৈছে আৰু মানুহৰ মনতে জাগৃত কৰিছে। ইয়াৰ মাজত সেই উদ্যোক্তা সকলকো আমি ধন্যবাদ কৰিব লাগে, যিহঁতে উদ্যোগ লৈ আজি এনেকুৱা মানুহক জাগৃত কৰিবৰ কাৰণে পতাকা শোভাযাত্ৰা কৰি আছে। মানুহৰ মনত দেশ প্ৰেমৰ ভাৱ এটা জাগৃত কৰাবলৈ চেষ্টা কৰাই আছে। তেনেকুৱা ডেকা গাভৰু সকলকো আমি ধন্যবাদ কৰিব লাগিব। আজি প্ৰত্যেকজন মনত দেশ প্ৰেমৰ ভাৱ জাগৃত হৈ আছে আৰু সিহঁতে হয়তো নিজকে দেশৰ প্ৰতি সমৰ্পণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। তো বন্ধুসকল, এইদৰে আজি আমাৰ কিবা বাগিচা অঞ্চল নহয় বা গাঁও অঞ্চল নহয়, সমগ্ৰ ভাৰতবৰ্ষতে আজি এই উল্লাস আনন্দৰে আমি ৰাইজে পালন কৰি আছে। প্ৰত্যেকজন মনত আজি হয়তো ত্ৰিৰংগা পতাকা মুহূৰ্ত বুজি পাইছে আৰু বুজাবলৈ চেষ্টা কৰিছে। ইয়াৰ মাজতো হয়তো কিছুমানে ভুলকৈ যদিও পতাকা উত্তোলন কৰি দিছে, তো সিহঁতক আমি ভুল ধৰিব নালাগে, কাৰণ এইটো প্ৰথমবাৰ এনেকুৱা প্ৰয়াস কৰিছে। ইয়াৰ আগতো যদি কোনোবা চৰকাৰে যদি এনেকুৱা কৰিলেহেঁতেন তো সিহঁতে ভুলকৈ কেতিয়াও পতাকা উত্তোলন নকৰে। তো এয়া আমাৰ প্ৰথম ফাৰ্ষ্ট ষ্টেপ। তো চৰকাৰে ফাৰ্ষ্ট ষ্টেপ কৰাৰ কাৰণে মানুহ মাত্ৰই ভুল হ'ব পাৰে আৰু সেই মানুহ মাত্ৰই কিছুমান যদি ভুল হৈ যায় তো আমি এইবোৰ আঙুলিয়াই দিব নালাগে। সিহঁতৰ পৰা আমি শিকিব লাগিব আৰু শিকাব লাগিব। অতি আনন্দৰ কথা, অতি আনন্দ পৰিৱেশ, ধুনীয়া লাগিছে। ইয়াতে মানুহৰ মনৰ ভাৱ আজি জাগৃত কৰিছে। সঁচাকৈ ক'ব গ'লে নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে আজি আমি এনেকুৱা এখন দেশত জন্ম কৰিছোঁ, ভাৰত দেশত, য'ত আজি ভাৰতৰ এনে এজন প্ৰধানমন্ত্ৰী আছে যিয়ে জনসাধাৰণৰ বাবে কেৱল চিন্তা কৰে, জনসাধাৰণৰ হৈ কাম কৰে। আজি জনসাধাৰণক জাগৃত কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছে তাৰ কাৰণে আমি বাৰম্বাৰ ধন্যবাদ কৰিব লাগিব। আৰু এতিয়া মানুহৰ ট্ৰেফিকৰ ভিৰ হৈছে, ময়ো ইয়াত ৰখি দিছোঁ খন্তেকৰ কাৰণে। তথাপিও মোক আমনি লগা নাই যে মই ইয়াত ৰখি দিয়াৰ কাৰণে মোৰ কিবা এটা হৈছে, কিয়নো এক আনন্দ ভাল লাগিছে। এই পৰীক্ষা এদিন আমি সদায় নিজৰ কাৰণে চিন্তা কৰোঁ, নিজৰ পৰিয়ালৰ কাৰণে চিন্তা কৰোঁ, কিন্তু এদিন আমি দেশৰ কাৰণে সময় পাইছোঁ। এই দেশৰ কাৰণে চিন্তা কৰা বন্ধু বান্ধৱী বা আমাৰ কণ ল'ৰা ছোৱালীৰ লগত আমি অকণমান সময় দিবলৈ পাইছোঁ। তাৰ কাৰণে মই বহুত সুখী হৈছোঁ, বহুত ভাল লাগিছে। তো মই আগবাঢ়ি যাব বিচাৰি আছোঁ, কিন্তু আগবাঢ়িব পৰা নাই। অকণমান সিহঁতে পতাকা উত্তোলন কৰি আছে, অনেক ভাল লাগি আছে। তো ভাল লাগিছে, অকণমান কাটি দিয়া।